বন্ধালে না নাই বন্ধুৱা না গৈ আহিলি কিহে হ'ল ক কিহে হৈছে সেই কাইলৈ সেই পথাৰ ৰুবলৈ ক'ব আহিছোঁ একেবাৰে সেই দুজনী লাগিছিলে আকৌ তহঁতৰ ৰোৱনী আছে যে দুজনীকে বিচাৰি আহিছিলোঁ আমাৰ বৈয়ে যাব পাৰে নোৱাৰে আকৌ এই ল'ৰাটোৰ পৰা অসুবিধা হয় আকৌ অলপমান মই আকৌ পাৰিম পোৱা খা ল'ৰাটো সেই বাপেকটো ঘৰ নাথাকে জানো থাকে থকা খা কিনো বাপেকহঁতৰ কথানো ল'ৰা ছোৱালী অলপমান চাই অলপমান নেচাই এখন দে গামোচা আনোঁ দে কোনে কৈ আছে চাদৰ লাগি তেনেহ'লে পাও যদি পইচাটো দি থৈ যাম কেইটকাকে ল জানো ক কেনেকৈ আনিছোঁ আকৌ আমি নিজৰ গাঁৱত হ'লে 100 টকা হ'লে 150কে ল'ম ক মনে চৰকাৰে 100 টকাহে দিছিলোঁ এনেকৈ পাও যদি দুজনীক 200 টকা দি থৈ যাম দেই কাইলৈ যাবি তেনেহ'লে মই আকৌ হেৰি বিচাৰি যাম বিচাৰি যাম ৰোৱনী 10জনীমান লাগে সেনেকুৱা মই মাটি সুবিধা ওলাইছে যাব লাগিব আকৌ সেনেকৈ সোনকালে যাম সোনকালে আহিম দেই দেৰিকৈ নাযাম আহি কিনে দেৰি হৈ আহি যে ভাগৰ লাগেহি মোকে যেনেকৈ হেৰি ৰোৱাই যিমান সময়লৈকে ৰোৱাম তেনেহ'লে মই যাওঁগৈ সেনেকৈ আৰু মানুহ বিচাৰি যাম তামোল খাই যাবি দে তেনেহ'লে মজা লাগে ওলাই দিবি যেনো হ'ব যাব লাগিব আকৌ